বন্ধুসকল মোৰ চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আগৰ নিচিনাকৈ ব্লগটো চাই যাব আৰু মৰম দিব। আহক আজি আমি গৈ আছোঁ নতুন এটা ঠাইলৈ, মানে মোৰ লগৰ এজনীৰ ঘৰলৈ যাম। তো ভাবিলোঁ আপোনালোককো দেখুৱাওঁ, তো বলক মোৰ লগত। মই আমাৰ দেৰগাঁও চাৰিআলিটোতে অকণমান দেৰি ৰৈ দিলোঁ, মানে মোৰ লগত লগৰ দুজনীও যাব, সিহঁত আহি পোৱা নাছিলে, সেইকাৰণে ৰৈ দিলোঁ। আৰু আমাৰ ইয়াতে 4 লাইনৰ কাম চলি আছে, গোটেই দোকান বজাৰ ভাঙি শেষ, দেখিছেনে বাৰু। ইহঁত দুজনীও আহি পালে, এতিয়া স্কুটিত তেল ভৰাই লওঁ, তাৰপিছত সিহঁতৰ ঘৰলৈ বুলি যাম আৰু। পালোহি লগৰজনীৰ ঘৰত। ইহঁতৰ ঘৰত কুকুৰ এটা আছে, কুকুৰটো ইমান মৰম লগা, নামটো চিম্বা। ইহঁতৰ ঘৰত চাহ খাই আৰু এজনী লগৰ ঘৰ আছিলে ওচৰতে, তেহেঁতৰ ঘৰলৈ বুলি গ'লোঁ। সিদিনা সঁচাকৈ বতৰটো ইমান বেয়া আছিলে নহয়, মানে দিনটো বৰষুণ নেৰিলেই, আৰু আমি বৰষুণত তিতিয়ে গ'লোঁ। এনেকৈ বৰষুণত তিতাৰো বাৰু বেলেগ এটা মজা আছে, হয়নে বাৰু ক'বচোন। মই বৰ বিশেষ একো দেখুৱাব নোৱাৰিলোঁ, যিহেতু বতৰটো বেয়া। আপোনালোকৰ সিফালে বতৰ কেনেকুৱা জনাবচোন। মাত্ৰ মোৰ লগৰজনী পিছফালৰ পৰা ভিডিঅ' কৰি গৈছে আৰু মই স্কুটি চলাই গৈ আছোঁ। তো ব্লগ ইয়াৰ পিছত কি হয় চাই থাকোঁ। আমি আহি পালোহি, যিগৰাকীয়ে চাহ বাকি আছে সিহঁতৰ ঘৰলৈকে আহিছিলোঁ, আৰু যোনগৰাকী ছাইডত আপোনালোকে দেখিছে, অথনি আমি সিহঁতৰ ঘৰলৈ গৈছিলোঁ। তাইক দেখুওৱা নহ'লে, সেইকাৰণে এনেকৈ দেখুৱাই দিলোঁ। ইহঁতৰ ঘৰত চাহ খোৱাৰ পিছত যিহেতু বতৰটো অকণমান ভাল কৰিলে, আৰু লগৰজনীও ক'লে যে 2খনমান ফটো মাৰোঁ। সিহঁতৰ ঘৰৰ ওচৰতে এখন দলং আছিল, দলংখনলৈকে আমি আহিলোঁ। আৰু অহা টাইমত বাৰু বৰষুণ নাছিলে, ছাতিটো বাৰু লৈ আহিছিলোঁ লগত, তাতে আৰু আহি ফটো মাৰিলোঁ। ফটো মৰাৰ পিছতে আকৌ বৰষুণ দিলে, যাওঁতে অলপ অলপ তিতিলোঁ বাৰু। ফটোখিনি আপোনালোকে মোৰ ইনষ্টাগ্ৰামত চাবচোন, মিছ পলি বুলি চাব, তাতে পাব। ফটো মাৰি ঘূৰি আহোঁতে লগৰজনীয়ে ক'লে শ্বৰ্টকাট এটা আছে, আমি সেইফালেদি যাওঁ ব'ল। আৰু আমিও অকৰা, জানিবই লাগে বৰষুণৰ বতৰত পথাৰৰ অৱস্থা কেনেকুৱা হৈ থাকে। তাৰপিছত চাইছোঁ গোটেই ভৰিত অৱস্থা নাই, বোকা। লগৰজনীক গালি দিছোঁ, তাইও কৈছে যে মইনো কেনেকৈ জানো ইমান বোকা হ'ব বুলি। অৱশ্যে তাইৰ গাতো দুখ নাই। আমি আকৌ সিহঁতৰ ঘৰ আহি পালোঁ। মাকে ধুনীয়াকৈ আমাৰ কাৰণে ৰাজমাহ, পৰঠা আৰু ডিম তেনেকৈ বনাই থৈছিলে, এয়া খালোঁ। আৰু বেছি টাইম নবহিলোঁ বাৰু, যিহেতু বতৰটো বহুত বেছি বেয়া কৰি আহিছে। আকৌ প্ৰথমতে অহা লগৰজনীৰ ঘৰত আহিলোঁ। সেইটো যে আপুনি দেখুৱাইছিলোঁ কুকুৰটো মনত আছেনে বাৰু, চিম্বা। চিম্বা বুলি মাতিলে ইমান ধুনীয়াকৈ চাই নহয়। আৰু লগৰজনীৰ ঘৰলৈ অহাৰ মেইন কাৰণটো আছিলে লিট্টি চৌখা। হয়তো বহুতে জানে বিহাৰৰ ফেমাছ হয় লিট্টি চৌখা, আৰু খাবলৈ বহুত ভাল। সিহঁতৰ ঘৰতে কাপোৰৰ দোকান আছিলে, লগৰজনীয়ে ভনীয়েকলৈ বুলি চালে, আৰু ঘূৰি আহোঁতে একো নেদেখুৱালোঁ, বতৰটো বহুত বেয়া কৰিছিলে। এয়া দেখিছে 4:30মানৰ দৃশ্য, এয়া সন্ধিয়া 6টামান বজাৰ নিচিনা কৰিলে, সেয়েহে একো নেদেখুৱালোঁ। আৰু শেষত ক'ম, যদি ব্লগটো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু শেষত একেবাৰে